নমস্কাৰ বন্ধুসকল, আপোনালোকক পোনপ্ৰথমে মই আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি চিকেন পকৰা খাবলৈ লৈছোঁ। এয়া আমি 1.5 কিলো ব্ৰইলাৰ মাংস আনিছোঁ। এতিয়া আমি কেনেকুৱাকৈ বনাম সেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এয়া বেচন। আমি প্ৰথমতে বেচনখিনি ভালদৰে আমি বেচনখিনি মছলাৰ সৈতে মিলাই ল'ম। এয়া মছলা দিছোঁ আমি। ইয়াত আছে মিট মছলা, চিকেন, গৰম মছলা, ইয়াত আটাইখিনি আমি ভালদৰে মিলাই ল'ম। এয়া আপোনালোকে দেখি আছে আমি ৰেড চিলি, গৰম মছলা, মিট মছলা আমি এইবোৰ একেলগে মিহলাই ল'লোঁ। ইয়াৰ পিছত আমি এতিয়া মাংসখিনি ইয়াত আমি ভালদৰে বেচনখিনিৰ লগত আমি সানি ল'ম। এয়া আমি মাংসখিনি বেচনৰ সৈতে মিহলাই আছোঁ। এতিয়া আমি মাংসখিনি আমি বেচনৰ লগত মিহলাই আমি ৰিফাইনত মাংসখিনি ভাজি আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ শেষলৈকে চাওক। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মজা হৈছে একদম বঢ়িয়া। মানে জাষ্ট আমি বেচন দিছোঁ আৰু মছলা দিছোঁ অকণমান আৰু অকল মাংস ভাজিছোঁ আৰু মানে একো বেলেগ কৰি
ইউজ কৰোঁ। আমি খাবলৈ লৈছোঁ। বহুত বঢ়িয়া হয়। কিবা ক'ব আপুনি? মই মানে কি ক'ম আৰু যদি আপোনালোকক আমি এনেকৈ খোৱাটো যদি সঁচাকৈ ভাল পাইছে তেতিয়া নিশ্চয় কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু যদি আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে আমাৰ চেনেলটো বা লাইক কৰে তেতিয়াহ'লে আমি এনেকৈ আৰু বেলেগ ভিডিঅ' বনোৱাৰ কাৰণে উৎসাহ উদ্দীপনা পাম। আৰু আমি ভাবিছোঁ যে আমি অকল ইণ্ডিয়ান ফুডে নহয়, আমি বিদেশৰ কিছুমান ফুড চাইনিজ বা আমেৰিকান জাপানিজ ফুডো আমি চাইছোঁ, আমি বনোৱাৰ কাৰণে চেষ্টা কৰিছোঁ। অলৰেডি আমি খাইছোঁ, কিন্তু আমি ভিডিঅ' বনোৱা নাই, কিবা খেলি মেলি হ'ব বুলি ভাবিছোঁ। এইবাৰ আমি আপোনালোকক কিবা বিদেশৰ কিবা ৰেচিপি বনাই পেলাই আমি খাম আৰু আপোনালোকে নিশ্চয় চাব পাৰিব। আৰু আপোনালোকে আমাৰ যদি তেনেকৈ ভিডিঅ' চাব খোজে তেতিয়াহ'লে নিশ্চয় আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। আৰু ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকৰ মোবাইলত আমাৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনটো যাব আৰু ন'টিফিকেশ্যন দিলে আপোনালোকে চাব পাৰিব। আপোনালোকৰ সহযোগিতা পালেহে আমি আৰু এনেকৈ উৎসাহ দিব নাপাম, আৰু তেতিয়া আপোনালোকে আমাৰ পুনৰ ভিডিঅ'বিলাক পাই থাকিব। গতিকে আজিলৈ ইমানেই। আমি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় দিছোঁ।